এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা হৈ আছে, আমি অলপ ওলাই যাম বুলি আমাৰ এখেত আৰু মই অকণমান খোজকাঢ়ি আহোঁ বুলি গাঁৱৰ পৰা মানে ৰাস্তাৰ পৰা। এতিয়া আমাৰ চাৰিওফালৰ সেউজীয়াখিনি আপোনালোকক দেখাইছোঁ। এয়া আমাৰ ঘৰৰ পিছফালে হয়, এয়া তামোলৰ বাৰী, চবতে তামোল। এয়া আমাৰ ঘৰৰ পিছফালে হয় দেই, এইফালে কুঁৱা, তাৰপিছত এইফালে বৰটেঙা লাগি আছে। দেখিছেনে? খোৱা এটা মানুহ নাই, নিজে সৰি সৰি গেলি যায়গৈ। এইফালে কঁঠাল, শুনটো ক'লৈ গ'ল? ইফালে আন্ধাৰ আছে, নাৰিকলজোপা দেখাবলৈ। এইজনী আমাৰ গৰু গাইজনী, এটি পোৱালি, আমাৰ বেবী পোৱালি। আৰু এইফালে দেউতা কি জ্বলাইছে নাজানো, জেংখিনি জাবৰখিনি জ্বলাই দিছে। এইফালে এতিয়া ঘৰৰ পূব চাইডে আহিছোঁ। আৰু এইফালে চাঙত কুন্দুলি হয় মানে। তাৰপাছত আৰু এইফালে আমাৰ পুখুৰীৰ ফালে আহিছোঁ। আৰু এইজোপা কঁঠাল হয়, খাবলৈ ভালেই বাৰু। তাৰপিছত এইফালে বাঁহ আৰু সৌফালে দেখিছেনে? এইফালে আমি আলু ৰুইছিলোঁ, মানে আমাৰ আলু বাৰীটো এইফালে হয়। তাৰপাছত এইটো আমাৰ পুখুৰীটো, এটা আমাৰ পুখুৰী। এইবোৰ আমাৰ নেমু গছ। এইফালে চাওঁ, মই ভিডিঅ' কৰাটো পূৰা আমাৰ দেউতাই চাই আছোঁ দেই। মই ভিডিঅ' কৰিছোঁ বুলি মনে মনে খুব মন দি আছে, বোৱাৰীয়েকে ভিডিঅ' কৰিছোঁ বুলি। এইফালে খেৰ গেলিয়ে গ'ল, আৰু এইফালেও খেৰৰ ঘৰ। এতিয়া যিহেতু আকৌ ধান কাটিব হৈছেগৈ, আকৌ ইয়াত গোটেইফালে খেৰ হৈ যাবগৈ। আৰু এইফালে এইটো আমাৰ ভঁৰালটো, এইফালে গাড়ী থওঁ। এইফালে আমাৰ খুৰাহঁতৰ ঘৰ হয়, এইফালে এইটো চাইডে এইটো এইফালে ৰাস্তা হয়। এইটো আমাৰ ভঁৰালটো, এইটো আগফালৰ চোতালটো। গোটেই আমাৰ বাঁহনি এইফালে, আৰু এইফালেও তামোলৰ বাৰী। এইফালে আগফালৰ তামোলৰ বাৰীখিনি এইফালে হয়। অথনিটো পিছফালৰটো আছিলে, এতিয়াৰটো আগফালৰখিনি হয়। আৰু এইফালে আমাৰ এখেত, হাই এটা দি দিয়ক। আৰু এতিয়া আমি এইফালে আগফালে আমাৰ ৰাস্তা ফালে ওলাই গৈছোঁ। আৰু এতিয়া আমি ওলাই গৈ আছোঁ ন, এইফালে গোটেই আমাৰ বাঁহনি তলি দেই আমাৰ ঘৰ। গোটেইখন মানে ঘৰ দেখিবলৈ নাই, গোটেই অকল সেউজীয়া। আৰু ৰাতিপুৱা সেউজীয়াখিনি দেখিলে মনটো ভাল লাগে। আৰু এইফালে আমি ৰাস্তা ফালে ওলাই গৈ আছোঁ। এতিয়া ফ্ৰণ্ট কেমেৰা অলপ পিছতহে কৰিম। এতিয়া মোৰ কেমেৰাটো, ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা একেলগতে মানে কৰিব নোৱাৰি, কম দামী মোবাইল যে। কম দামী মোবাইলতে মই ভিডিঅ' কৰি আছোঁ। আৰু এয়া আমাৰ ঘৰলৈ যেতিয়া আহিব, টেংকিটো দেখিব, সেইফালেদি আমাৰ ঘৰলৈ সোমাই যাব লাগিব। আৰু এইফালে আমাৰ গাঁৱৰ ৰাস্তাটো হয়, আমি ৰাস্তাত আহি পালোহি। আৰু এইফালে আমাৰ মেইন ৰোডলৈ যোৱা ৰাস্তাটো, মানে 12 মাইল লালুক। আৰু এইফালে আমাৰ গাঁৱলৈ যোৱা সোণাপুৰ গাঁৱলৈ যোৱা ৰাস্তাটো। এইফালে আৰু কি গৈ পামগৈ আমি, কি পামগৈ? দলহাট, আৰু দলহাট বজাৰলৈ পামগৈ। দলহাটৰ পৰা আৰু কি পায়গৈ? দলহাট চাহ বাগান। অকণমান আগলৈ হওক। এইটো কি পাহাৰটো? অৰুণাচলো নহয় জানো? এইটো অৰুণাচলে আৰু ন? আমাৰ ইয়াৰ পৰা অৰুণাচললৈ বেছি দূৰ নহয়। কোনফালে যাব পাৰি? সাৰমতী আৰু পহুমৰাদি যাব পাৰি ন? এইটো ৰাস্তাও যাব পাৰে বোলে অৰুণাচল, মই নাজানো নহয়। আৰু এইফালে আমি ঘূৰি গৈছোঁ ঘৰলৈ। বেছি দূৰ নগ'লোগৈ, যিহেতু অকণমান দেৰিকৈ ওলাই অহা হ'ল। পোহৰো হ'ল, গাঁৱৰ মানুহ যেতিয়া চবেই মানে সোনকালে উঠে গাঁৱৰ মানুহবোৰ, আৰু ইমান দূৰলৈ যাবলৈও লাজ লগা হ'ল, চবেই ৰাস্তালৈ ওলাই অহা হ'ল যে। আৰু আজিলৈ বাই।